আপডেট বুলিয়ে ক'ব পাৰি যিটো ক'ব আহিলোঁ ভিডিঅ'টোত অলপমান চাই দেখি যাওঁ তাৰপিছত কৈছোঁ বহি লওঁ কথাটো হ'ল যে আগৰ মানুহ হাতত মোবাইল নাছিল তেনেকুৱা বস্তু নাছিল যিটোৰ দ্বাৰা কিমান টেম্পাৰেচাৰ গৰম দিছি কিমান ঠাণ্ডা দিছি সেইগিলাখান চাব পৰা নাছিল সেইগিলাখান চাব পৰা কোনো সুবিধা নাছিল হাতে যদি 34 ডিগ্ৰীও দিছি ক'ব নোৱাৰে 35 ডিগ্ৰীও দিছি ক'ব নোৱাৰে সেনেকৈ চলি থাকে সেনেকৈ যায় হাতৰ জীৱনটো গেছি এতিয়া আমাৰ জেনেৰেশ্যনত আমি মোবাইলটো পাইছোঁ ৰাতিপুৱাই উঠি কিনে চাব পাৰোঁ আজি বৰষুণ দিব না ৰ'দ দিব ৰ'দ দিলে কিমান ডিগ্ৰী দিব বৰষুণ দিলে কিমান দিব এখিনি চাব পাৰোঁ আমাৰ ডিছপ্লেত এখনে আমাৰ টিভি দিলে শ্ব' কৰি থাকে আমি দেখা পাওঁ এই উদ্দেশ্যটো মোৰ হ'ল যে আগতে যিখিনিয়ে গৰম দিছিল এতিয়া সেইখিনিয়ে দিয়ে সমস্যা একো নাই মোৰ খালি কি আজি ৰোৱা পদবা গৈছিলোঁ এই চাওঁ গোটেই গাঁৱটো এইগিলা চব এক লাগি আছে দেখি মোক গমেই পাইছা এই বহুত পিছত দেখি গৈছিলোঁ কৰি আহিলোঁ খেতিখিনি মানে গৈ আহিলোঁ এতিয়া বৰ্তমান চাই আছোঁ এই যে চাইৰ তলত আহিছোঁ আহি কিনে এটা শান্তি এটা পাইছোঁ শান্তি এনেকুৱা লাগিছে মই জুই জ্বলি থকা ঘৰখনত গৈছিলোঁ সেইখনৰ পৰা ওলাই আহি এইখিনিত আহি পিনে শান্তি এটা পাইছোঁ কথা হ'ল যে এই যে গছৰ তলত বহি আমি শান্তিখিনি পাওঁ ইমান শান্তি লাগে এই শান্তিখিনি কোনে নোহোৱা কৰি দি আছে এই শান্তিখিনি কোনে কাঢ়ি লৈ আছে আমিবোৰে কাঢ়ি লৈছোঁ মোৰ নিচিনা মানৱ জাতিবিলাকেই কাঢ়ি লৈ আছে এটা গছৰ তল বাহিৰত থাকলি মানে খেতিত থাকলি যেনেকুৱা এটা তাপমাত্ৰা পায় যেনেকুৱা এটা গৰম এটা অনুভৱ হয় তাৰ পৰা আঁতৰি এই গছৰ ছায়াত আহিলে গমেই নাপাওঁ সেইখিনি গৰম ঠাণ্ডা এটা শৰীৰটো এটা ঠাণ্ডা পৰি যায় তেতিয়াহ'লে এটা কথা ভাবি চাওক এটা গছজোপাই কিমানখিনি টেম্পাৰেচাৰ সহ্য কৰি ৰাখে কিমানখিনি গৰম সি নিজে নিজৰ গাত আঁকোৱালি ৰাখে ধৰি ৰাখে সেইটো কিন্তু আমাৰ ছাতাই নোৱাৰে ছাতাৰ তলত আমি থাকোঁহে ৰ'দটো নাপাওঁ কিন্তু গৰমটো ঠিকে পাওঁ এই যে বস্তুগিলা কোনে আৱিষ্কাৰ কৰি আছে আমি কৰি আছোঁ দেশটো উন্নত হ'ব লাগে বহুত আগুৱাই যাব লাগে কিন্তু গছবিলাক নোহোৱা হ'ব নালাগে এই পথাৰখন মই বেক কেমেৰা কৰি আপোনালোকক দেখাওঁ গোটেইখিনি ধান খেতিৰে ভৰপূৰ পথাৰ দেখিছেনে গোটেই পথাৰখনে মানে পথাৰ গছ আছে সৌ চাৰিও চাইডে এটা দুটা বাৰু পথাৰৰ কথা বাদ দিলোঁ পথাৰত গছ নাইকিয়া হৈছে কিন্তু ধান আছে এইটো আমাক এটা বেলেগ এটা মানে চাওক এই ধান গছখিনি যদি আমি ইহঁতক যত্ন নকৰোঁ ইহঁতক খাবলৈ নিদিওঁ ইহঁতক নলগাওঁ আমি তেতিয়াহ'লে কিন্তু ইহঁতক আমাক খাবলৈ নিদিয়ে যদি প্ৰকৃতিক আমি বচাওঁ প্ৰকৃতিও আমাক বচাব কথাষাৰ হয়নে নহয় মিলাই চাবচোন চৰকাৰে ধুনীয়া ধুনীয়া হাই ৰোড বনাই আছে সুন্দৰ এটি ৰাস্তা তৈয়াৰ কৰিছে ধুনীয়া এখন ৰাস্তা বনাই আছে অভাৰ ব্ৰিজে চাব নে তলৰ ব্ৰিজে চাব চবখিনিয়ে ধুনীয়া কিন্তু পৃথিৱীৰ আচল ধুনীয়াটো নাইকিয়া কৰি পেলাইছে এইটো মথাউৰিটো মই দেখুৱাইছোঁ চাব মথাউৰি সৌটো গাড়ী যাই আছে আপোনালোকে বুজি পাইছেনে নাই মোৰ কেমেৰাত গম নাপাওঁ সৌটো গাড়ী যাই আছে এইটো বৰ্তমান আমাৰ ঘৰৰ পিছফালেদি হাই ৰোড হৈ গৈছে ইয়াতে অসংখ্য ভয়ৰ সৃষ্টি হৈছে ভয় বুলি ক'বলৈ কি জানেনে এই ৰাস্তাখন আগতে আমি চকু মুজি পাৰ হৈছিলোঁ কিন্তু এতিয়া আৰু সেই ঠাইখিনি নাই কাৰণ এইখিনি আমাৰ মামাই হাই ৰোড বনাই দিছে আমি বিশেষকৈ আমি ছোৱালী মানুহবোৰে কেতিয়াবা আবেলি হ'লে যদি ভাবোঁ এই ৰাস্তাখনত অকণমান গৈ ফুৰি আহোঁচোন নোৱাৰি সাধ্যই নাই ভাইটিহঁতক লগত লৈ যাব লাগিব নহ'লে তোমাৰ লগত ৰেপ কেছ হৈ যাব পাৰে এই ৰাস্তাটো এক লেভেলৰ ব্লেক লিষ্টত পৰি আছে আপোনালোকে অকলে অহাটো একদম নিৰাপদ এজনী ছোৱালী মানুহ বাছ 15 ছেকেণ্ডৰ কাৰণে ৰাস্তাৰ কাষেৰে যাই চাবচোন গাড়ী অনবৰত আহে প্ৰতিটা ছেকেণ্ডত আপুনি এটাকৈ বেয়া শব্দ কোৱা মানুহ পাব আৰু সেই বেয়া শব্দটোত আপুনি যদি বেয়াকৈ ৰিয়েকশ্যন নিদিয়ে তেতিয়াহ'লে গাড়ী ৰখাই আপোনাক বেয়া কথা ক'ব এই ৰাস্তাৰে ইমান স্পীডত গাড়ী যায় স্পীডৰ কথা ক'বলৈ গ'লে দিন ৰাতি নাই যাৰ যিমানখিনি স্পীড আছে দবাই দিয়ে কাৰণ ইয়াতে মানুহ নাহে কেনে মানুহ যাব মানুহ নাহে কিন্তু গাড়ীয়ে গাড়ীক খুন্দাই থৈ গুচি যায় আৰু যদি অকলশৰীয়াকৈ ছোৱালী পাইছে তেতিয়াতো কথাই নাই
যিয়ে কি নহওক মই মেইন কথা কি কৈ আছিলোঁ যে আপোনালোকে এনেকৈ গছবোৰ নাকাটিব। এই যে হাই ৰোডখন বনাইছে ইয়াতে অসংখ্য গছ আছিলে, ঢেৰ গছ আছিলে, প্ৰকৃতি আপুনি ইমান চৰাইৰ মাত আছিলে, সেই চৰাইবোৰ এতিয়া নাইকিয়া হৈ গ'ল, চব উৰি গুচি গ'ল। কাৰ কাৰণে গুচি গ'ল? আমাৰ কাৰণে গুচি গ'ল। যিয়ে কি নহওক আজি এনেতো অনুভৱ হয়, আজি অনুভৱখিনি আপোনালোকৰ লগত প্ৰকাশ কৰি দিলোঁ। সঁচাই মানুহে দৌৰি আছে উন্নতিৰ ফালে, হয়নে? মামায়ো সকলোকে দৌৰাই আছে যাব লাগে উন্নতিৰ ফালে। ঠিক আছে, উন্নতিৰ ফালে নিশ্চয় যাব লাগে, সকলোৱে যদি আগুৱাই যায় আমিনো কিয় পিছ পৰি থাকিম, হয়নে? কিন্তু এই প্ৰকৃতিবিলাক মই কিছুদিন আগত ব্লগ এটাত দেখা পালোঁ, সেইটো ইমান ধুনীয়াকৈ পকী ৰাস্তা বনাইছে, কিন্তু তেওঁলোকে 30 কিলোমিটাৰ দূৰত্বলৈকে গৈছিলে। সেই 30 কিলোমিটাৰ মানে কি ক'ম, প্ৰতিটা মিটাৰত অসংখ্য ঢেৰ গছ, কিন্তু জেগাখিনি ঠাইখিনি ঠাণ্ডাৰ, কিন্তু ঠাণ্ডাৰ লগত মিলায়ে সেই প্ৰকৃতিৰে গছ আছে। হাইৱে চাৰিও চাইডে কেমেৰা লগোৱা আছে ৰাস্তাখিনি, ক'তো আপুনি আনলিগেল স্পীডত গাড়ী চলাব নোৱাৰে। আনলিগেল স্পীডত গাড়ী চলালে এটা কোড নম্বৰ থাকে তেওঁলোকৰ, সেইটো গৈ অফিচলৈ পাব, মেইন কোৰ্টলৈ পাব। তেওঁলোকে লগে লগে এটা ছিগনেল দি দিব, হয়তো আহি কিনে আপোনাৰ গাড়ী উঠাই লৈ যাব পাৰে, কোনো হেৰি নাই। তো তেনেকুৱা হ'ব লাগে দেশখন, তেনেকৈ আগবাঢ়িব লাগে। এই যে প্ৰতিটা দিনে কিমান বাইক কিমান গাড়ী এক্সিডেণ্ট হৈছে, আমাৰ গুৱাহাটী GMCHলৈ গ'লে গম পায় কিমানৰ মাক সন্তান হেৰুৱাব লগা হৈছে কম বয়সতে। গতিকে চৰকাৰৰ ওচৰত এইটোৱে গুজাৰিছ কি স্পীড নিয়ন্ত্ৰণ কৰক আৰু প্ৰকৃতিক বচাওক। ধুনীয়া ৰাস্তা বনাওক, কিন্তু ৰাস্তাৰ কাষত থকা প্ৰাকৃতিকবিলাক বিলুপ্ত কৰি নিদিব। আমাৰ ছয়গাঁওখন এটা ঠাণ্ডা পৰিৱেশৰ জেগা আছিলে। ডাঙৰ ডাঙৰ 3-4 জোপামান গছ আছিলে, যিজোপা গছে কমেও 5-6 বিঘা জুৰি এটা ছাঁ দি আছিলে, কিন্তু সেই ছায়াটো এই ধুনীয়া ৰাস্তা আহি কাঢ়ি লৈ গ'ল। বেয়া লাগে, সঁচাই বেয়া লাগে। আজি বহুত কথা ক'লোঁ বাৰু, প্ৰকৃতিক বচোৱাটো আমাৰ দায়িত্ব, লগতে মামা আপুনিও বচাই দিব।